জোনাইবাসীৰ কাৰণে ভাল খবৰ এই যে আজি মুগংচেলগৰ পৰা কাটৰালৈ অযোধ্যালৈ ৰাম মন্দিৰ দৰ্শনৰ কাৰণে এখন বিশেষ ট্ৰেইন দিছিল 00716 ঠিক 9 বজাতে আমি ইয়াৰ পৰা যাত্ৰা ট্ৰেইন এৰো সুকলমে প্ৰস্থান হৈছে 1402জন যাত্ৰী লৈ পিস্তা দবা স্লিপাৰ কোচ লৈ ৰাম মন্দিৰ দৰ্শন কৰিব গতিকে এই ৰেল বিভাগৰ কাৰণে এটা গৌৰৱৰ খবৰ যে আমি অন্তত দৰ্শনাৰ্থীক এটা সুবিধা দিব পাৰিছোঁ আৰু যিসকল ভক্তবান গৈছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ যাতে সুকলমে ঘূৰি আহে এয়াই কামনা কৰিছোঁ এইটো অব্যাহত নাথাকে এইটো এদিনৰ কাৰণে দিছে অহা আৰু যোৱা তাৰ পাছত যদি আকৌ নেক্সট হায়াৰ অথৰিটিয়ে ডিচিশ্যন লয় তেতিয়া সেইটো পাছত জনাম এইটো 7 তাৰিখে ৰাতি 11টা বজাত কাটৰা পাৰিব আৰু ইয়াত আহি 9 তাৰিখে 11টা বজাত ইয়াত পাবহি ইমানেই আৰু আজি জোনাইৰ পৰা আস্থা বিশেষ ৰেলখনৰ জৰিয়তে 40 গৰাকী ৰাম ভক্ত তীৰ্থযাত্ৰী ইয়াৰ পৰা গমন কৰিছে ৰাম মন্দিৰ দৰ্শনৰ উদ্দেশ্যে ভাৰত চৰকাৰে যোৱা জানুৱাৰী মাহৰ 30 তাৰিখে আস্থা ট্ৰেইনখন ইয়াৰ পৰা দিয়া কথা আছিল যদিও বিভিন্ন কাৰিকৰী কাৰণত জানুৱাৰী মাহত দিব নোৱাৰি মাৰ্চৰ আজি 5 তাৰিখে ট্ৰেইনখন ইয়াৰ পৰা যাত্ৰাৰ সুবিধা কৰি দিলে আমি ৰাম মন্দিৰ দৰ্শনাৰ্থীসকলক ভাৰতীয় জনতা পাৰ্টি পূব জোনাই মণ্ডলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ৰাম মন্দিৰ দৰ্শন কৰি আহি তীৰ্থযাত্ৰীসকলে অযোধ্যাৰ অভিজ্ঞতা আমাৰ জোনাই ৰাইজৰ আগত প্ৰকাশ কৰিবহি তেওঁলোকৰ যাত্ৰা সফল হওক তাকে কামনা কৰি বক্তব্য সামৰণি মাৰিছোঁ অনুভৱ অত্যন্ত সুমধুৰ আজি 500 বছৰৰ ভাৰতবৰ্ষৰ জনসাধাৰণে অপেক্ষা কৰা ৰাম মন্দিৰ জোনাইবাসীৰ ইয়াৰ পৰাও আমি 40জন ব্যক্তিক আমি ৰাম দৰ্শন কৰিবৰ কাৰণে পঠোৱাবলৈ ব্যৱস্থা আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কৰি দিয়াৰ কাৰণে তেখেতসকলক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অকল ব্যক্তিয়ে যাতে সুকলমে ৰাম দৰ্শন কৰি পিনি আকৌ উভতি আহে তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ ধেমাজি জিলাৰ পৰা 240 জন গৈছে জোনাইৰ পৰা 40 জন গৈছে হয় কিন্তু আজি বিশেষ ৰেলখন ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ট্ৰেইন আকৌ ইয়ালৈ ঘূৰি হয় আমাৰ দুদিনৰ পিছত ঘূৰি অহাৰ কথা আছে সময়ৰ কথা 9 তাৰিখেতো ঘূৰি অহাৰ কথা কৈছে তেখেতসকলে 9 তাৰিখে ঘূৰি আহিব লাগে আচলতে এই যাত্ৰা অব্যাহত থাকিবনে এই যাত্ৰা অব্যাহত অল অসমতো আপোনালোকে গম পাইছে তিনিচুকীয়াৰ পৰা গৈছে বিশেষ ঠাইৰ পৰা গৈছে আজি আমাৰ ইয়াৰ পৰা গৈছে ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা গৈ আছে আৰু কৰিমগঞ্জৰ পৰা গৈ আছে তেনেকুৱাকৈ বিশেষ স্থানৰ পৰা যাত্ৰা প্ৰত্যেক দিনে গৈ আছে আপোনালোকে নিয়মীয়াকৈ মহোৎসৱ ৰেলৱে ষ্টেচনৰ পৰা চিন্তা চৰ্চা কৰিছোঁ বুলি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইখিনি আমাৰ আংকট ডাঙৰীয়াও এদিনা কৈছে যে এইখিনি আমাৰ আমি আলোচনা কৰি আছোঁ আৰু ৰেলৱে ডিপাৰ্টমেণ্টৰ লগতো আলোচনা কৰি আছোঁ যাতে ইয়াৰ পৰা আমি অযোধ্যালৈ আমি ট্ৰেইন এখন যাতে দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ অসমৰ মানুহে যাতে অযোধ্যাটো ডেইলি টিকেট কৰি বা ইয়াৰ পৰা যাত্ৰা কৰি পিনি যাতে দৰ্শন কৰিব পাৰে क'क्राझार नगरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइवेट लिमिटेड बेखेवदों बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकाव अन्थाइ जानाय आथिं आखाइ जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन